Hello friends, welcome back to my YouTube channel. So আজি যাব ওলাইছো আমি মই জমি যাব ওলাইছো গোৱালপাৰাত না এই গোৱালপাৰা ওচৰতে গোৱালপাৰা ডকাইতাৰী গোৱালপাৰা বাকাইতাৰী মানে আমাৰ জমিৰে তাৰ মানে এজন বন্ধু আছে বন্ধুতে মানে আগৰ পৰাই মাতিছিল তো আজি যেহেতু সানডে আজি যাব ওলাইছো তাৰে যোৱা আগত জমিৰ মানে 6 গাঁৱত কিবা এটা মেকআপ আছে সেই মেকআপটো প্ৰথমতে কৰি যাওঁ আৰু আমি এতিয়া বহুত সোনকালকে ওলাইছো কিমান মান টাইম হ'ল মই আপোনালোকক দেখাইছো চাওঁ টাইমটো দেখো আপোনালোকে দেখা পাইছে মানে 6:25 হ'ল আমি এতিয়া যাব ওলাইছো তাইৰ প্ৰথমতে মেকআপটো কৰোতে 2 ঘণ্টামান টাইম যাব তাৰ পিছত আমি একেবাৰে গোৱালপাৰালৈ যাম গোৱালপাৰাত যেহেতু তাতে ব্লগ বনাম কিবা ব্লগ বনাম নাজানো তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এইফালে আমাৰ সেই পুৰণা ঘৰত যোৱা এইটো ৰাস্তাটো फ्रेंड्स আমি এতিয়া আহি পালো আমাৰ জুমিৰ ফ্ৰেণ্ডৰ ঘৰত এইটো ঘৰ 12টাই বাজিল হা 12টাই বাজিল ইমান দেৰি মানে আমাৰ এই মানে মেকআপ আছিলে তাৰ কাৰণে অকমান অলপ দেৰি হৈ গ'ল আৰু তো বলো ডগিটো আছে ভালে তো যা কোকো হে কোকো 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 এই কোকো হ্যান্ডশেক দি handshake is লাগে কোকো এই আমাক টপি গানা হলি লগ লাগবা পারলি হয় এই তো ফ্ৰেণ্ডছ আমি ইয়াত ধুনীয়াকৈ চাহ পানী খাই ললো আৰু দৈ চিৰাও খাই ললো আৰু আহোঁতে মানে একো প্লেনিং কৰা নাছিলো ক'ত যাম ক'ত নাযাম ওলাইছো ৰাংসাপাৰা ইয়াৰ পৰা ৰাংসাপাৰা কিমান মান কিলোমিটাৰ হ'ব 25 মান হ'ব তো 25 কিলোমিটাৰ মান হ'ব তো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু তোমাৰ নামটো গৌৰী শংকৰ এইফালে গৌৰী শংকৰ আমাৰ ভণ্টি আৰু এইফালে আৰু এজন ল'ৰা যাব এইফালে হ'ল গোৱালপাৰা মেইন টাউনত যোৱা ৰাস্তাটো আৰু এইফালে হ'ল ৰাংসাপাৰালৈকে বেছি দূৰ নহয় মাত্ৰ 3 কিলোমিটাৰ মানে ইয়াতে ধুনীয়াকে বাইক চাইক পাৰ্কিং কৰি থৈ দিলো আৰু এইফালে আগৰ ফালে যাই আছো এইখন মানে অসমৰ আটাইতকৈ ক্লিনেষ্ট ভিলেজ অফ আসাম মানে অসমৰ আটাইতকৈ চাফা জেগা তো আপোনালোকক দেখাই আছো জেগাটো চাব একদম ইয়াতে এখন পাৰ্ক আছে বেম্বো পাৰ্ক বুলি কয় আপোনালোকে চাওক জেগাটো ইয়াতে মানে ধুনীয়া জেগা আৰু আপোনালোক দেখাম এইখন বেম্বো পাৰ্ক ইয়াৰ আগত যাইছো আগত মানে ধুনীয়া আছে আৰু ইয়াতে চাবছো ভিডিঅ'টো আৰু এইফালে বাঁহৰ তলবিলাক চাওক মানে কি ধুনীয়া আৰু আমাৰ গাঁৱৰ বাঁহৰ গছৰ তলবিলাক চাব মানে কেনেকুৱা জংঘল হৈ থাকে ইয়াত মানে কি চাফা এই চাই লওক এইফালে চাই লওক মানে এডাল মানে বুন পুৰা কাটি থৈ দিছে একদম চাফা আৰু ইয়াতে এইফালে চাই থাকক কি ধুনীয়াকে বহাৰ কাৰণে চিয়াৰ একদম পাৰি থৈ দিছে আৰু এইফালে চাওক পাহাৰ তলবিলাক মানে আচৰিত চাফা একদম এডাল বুনো নাই ইয়াতে পুৰা ক্লিনেষ্ট ভিলেজ অফ আসাম আৰু এইফালে দেখা পাইছে আপোনালোকে মানে সাগৰৰ পাৰত মানে এনেকে দেখা পায় ইয়াতে মানে বাঁহৰে বনাইছে পুৰা একদম ধুনীয়াকৈ বনাইছে ধুনীয়াকে বনাই থৈ দিছে আৰু এইফালে ধুনীয়াকে ফুলনি এইবিলাক কিবা গাছ কি গাছ বুলি কয় এইফালে তো মানে গাছৰ খিয়াৰ মানে পুৰা ধুনীয়াকে ৰাখিছে আৰু ইয়াতে এইবিলাক ইয়াতে তামোল চামোল খাই কেনে যাতে পিক নেপেলায় আৰু ইয়াতে কোনো আৰু চাই লয় এইফালে ধুনীয়াকে এইবিলাক গছ কি ধুনীয়াকে ৰুই দিছে চিনাৰীটো মানে চাই ভাল লাগে আৰু জেগাটো ধুনীয়া জেগা আৰু এইফালেও দিছে সেইফালেও দিছে মানে দুই চাইডে ধুনীয়া জেগা দিছে ইয়াত মানুহ এক ঘৰত আহিলো ইয়াত আপোনালোকে দেখিছে জেগাটো কিমান চাফা আৰু চাৰিও চাইড মানে ফুলনিৰ বাগিচা আৰু একদম ফুলেৰে ভৰ্তি ইয়াত খুদিম ইয়াত মানুহ কিমান হয় এনে ডেইলি বঢ়িয়া লাগিছে আৰু জেগাটো খুৰা এইফালে মানুহ কিমান মান হয় এনে ইয়াতে মানুহ কিমান মান হয় এনে ইয়াতে জনতা অহা হিচাপ নাই বহুত হয় ন যাক নেকি এতিয়াতো মুছলিম ভাইবিলাকৰ ঈদ চলি আছে
এতিয়া আবেলিলৈকে থাকো কিমান হাজাৰ আহি পায় নিজে নিজ চকুৰে দেখাবলৈ পাৰিব আৰু জানিবলৈ পাৰিব যাক নেকি যোৱা এইটোৰ হয় এই চোতালতে প্ৰৱেশ কৰিছে নাই নহলে 3000 মঙ্গলবাৰ দিনা হয় সোমবাৰলৈকে তেনেকুৱা লাহে লাহে কমি গৈছে জনতা আজি বা কিমান হাজাৰ আহি পাব কোনে ক'ব পাৰে ঠিক নাই আৰু হয় আৰু যিমানে জনতা আহে সিমানে ভাল পাওঁ কিন্তু ব্যৱহাৰ পাতি ভাল হ'ব লাগে ভাল হ'ব লাগে সেইটোৱে হয় আৰু এইবিলাক ফুলবিলাক আপোনালোকে বিক্ৰী কৰে নে বিক্ৰী কৰে ন আচ্ছা আপোনালোকে যদি গোৱালপাৰা আহিছে এবাৰ ৰাংচাপাৰা ভিলেজখনলৈকে আহিব ৰাংচাপাৰা ভিলেজখন একবাৰ চাই যাব কাৰণ ইয়াত বহুতেই চাফা কৰি ৰাখিছে আপোনালোকৰ আৰু মোৰ গাঁওখনৰ দৰে নহয় ইয়াত অকণমান বেলেগ চাফাটো বহুত বেছি ইয়াত মানে আহি বহুতেই ভাল লাগে আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া ফুল দেখা পায় মই এডাল ফুলৰ গছ ঘৰলৈকে লৈ ল'লোঁ মানে ঘৰত যাই পুতিম ঘৰত যাই মানে ৰুম আৰু ফুলৰ গছডাল আৰু আপোনালোকে যদি আহে তেতিয়াহ'লে লৈ যাব পাৰিব তাকেতো আহি ভালে লাগিছে পুৰা ইয়াতে ধুনীয়া জেগা আপোনাৰ ইয়াতে চাওক ড্ৰেইন চেইনবিলাক কি ধুনীয়াকৈ একদম চাফা ইয়াতে একদম ধুনীয়াকৈ বহি কিনে ভাত খাব পাৰে শুই যাব পাৰে একদম চাহপাত ধুনীয়াকৈ খাব পাৰে কি ধুনীয়া একদম চাফা হৈছে জেগাটো চবে খাব এইফালে চাওক মানুহ ঘৰৰ চোতালত এটাও পাত নাই এটাও বুন নাই আৰু চাওক প্ৰত্যেক ঘৰ মানুহতে মানে একদম ফুলেদি একদম চবতে ফুলৰ বাগিচা এখন এখন আছে মানে সৰুকৈ হ'লেও এখন বাগিচা ফুলৰ আছে আপোনালোকে দেখা হৈছে এইটো ঘৰতো চাওক আপোনালোকে ফুল আছে কিন্তু মাটি চোতালত মানে একো বুন চুন নাই আৰু পাত চাত একো পৰা নাই পুৰা চাফা কৰি ৰাখিছে আৰু এইফালে চাওক আপোনালোকে এটাও পাত নাই ইয়াতে ফুলৰ এখন হ'লেও সৰুকৈ হ'লেও এখন বাগিচা আছে এটাও পাত পৰি থকা নাই বুনো নাই চোতালখনত এইবাৰ প্ৰথমবাৰ আহিছে নে আগতে আহিছা আগতে আহিছা আহি ভালে লাগে নে ভালে লাগে ঘৰটো ক'ত হয় ইহঁতৰ ওচৰতে মাটিয়া বুলি কয় ন ইয়াতে এটা চাংঘৰ আছে চাওক আপোনালোকে উঠবা পাৰি ন চাংঘৰটোত একবাৰ উঠিয়ে চাওক চেণ্ডেল নিয়া মানুহ আছে না তোত চাই লওক কি ধুনীয়া গৰমৰ দিনত ইয়াতে মানে বহি থাকিবৰ কাৰণে ধুনীয়া আৰু বাহিৰৰ পৰা ধুনীয়াকৈ বতাহ চতাহ আহি থাকে ইয়াতে মানে গৰমৰ দিনত বহি থাকিব একদম ধুনীয়া আৰু একবাৰ বহি ল'লোঁ ময়ো এইটো বন্ধ হ'ল ন ওপৰত উঠব আছিল ন এইটো কিন্তু এতিয়া বন্ধ হ'ল এইটো মানে আগতে চাংঘৰটোত মানে ওপৰত উঠিব পাৰিছিল এতিয়া মানে বন্ধ কৰিলে কিবা কাৰণত কি কাৰণত বন্ধ কৰিছে গম নাপাওঁ ডিম্বুদা আহোঁতে আছিল ডিম্বুদা উঠাক মই দেখিছিলোঁ তাৰমানে গৰম দিছে না গৌৰী হা থাকা নাযায় হা থাকাই নাযায় তাকেতো এইবাৰ আগতে আহি পাইছ না দুইবাৰ আহিছা আহি কিনে কেনেকুৱা লাগে ভালে লাগে না একদম আজি কিন্তু গৰমটো একদম পুৰা গৰম আৰু পুৰা খামাই গৈছে আপোনাৰ দেখাই পাইছে কেনেকুৱা একদম গৰম আপোনালোকে ৰাংচাপাৰা ক্লিনেষ্ট ভিলেজখন চলে তো এতিয়া আমি যাব ওলাইছোঁ সূৰ্য পাহাৰলৈকে তো ৰাংচাপাৰা ব্লগটো মানে ইয়াতে সমাপ্ত কৰিম আৰু সূৰ্য পাহাৰৰ ব্লগটো এক্সট্ৰাকৈ বনাম সূৰ্য পাহাৰৰ ব্লগটো ইয়াৰে ব্লগৰ পিছতে দেখা পাব তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই